Hey guys, welcome back to my another vlog. নতুন এটি ভিডিঅ' সৈতে মই আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি গৈ আছোঁ লগৰজনী বাৰ্থডে পাৰ্টি খাবৰ কাৰণে। তাই দিনতে কেক চেক কাটিলে, কিন্তু দিনত মই যাব নাপালোঁ। আৰু এতিয়া আমি ধুনীয়াকৈ অকণমান খানা খাম বুলি ভাবিছোঁ। নীনা আৰু এফালে শিৱাংগী আমি ওলাইছোঁ তিনিওজনীয়ে। এতিয়া আমি যাম চেতিয়া চুবলৈ। তাই আচলতে হোষ্টেলত নাথাকে, ৰেণ্টত থাকে। তো সেইকাৰণে মই তালৈকে গৈ আছোঁ এতিয়া। আৰু অকণমান গিফ্ট চিফ্ট ল'ব লাগিব, আপোনালোকক সকলোবোৰ দেখাই আছোঁ। তো ভিডিঅ'টো ইয়াৰ পৰাই ষ্টাৰ্টিং কৰি দিছোঁ। এতিয়া ৰুমৰ পৰা ওলাই যাওঁ, তেনেহ'লে বলক যাওঁ। তো সেই গাইজ আমি তিনিজনী এনেদৰে ওলাই আহিলোঁ। আৰু যোনজনী লগৰ বাৰ্থডে খাব গৈ আছোঁ সেইজনী মোৰ কলেজ ফ্ৰেণ্ড হয়, একেখন কলেজতে পঢ়িছিলোঁ। আৰু এতিয়া তাইও ডিব্ৰুগড় ইউনিভাৰ্চিটিতে পঢ়ি আছে। ইফালে আমি ওলাই অহাৰ পিছতে নীনাৰ হেল্থ চেণ্টাৰৰ পৰা কিবা মেডিচিন ল'বলৈ আছিলে, তো সেইকাৰণে তাই সোমালে। তাৰপিছতে আমি এনেই ৰৈ আছিলোঁ, ভাবিলোঁ মই ওজনটোকে জুখি চাওঁ কিমান হৈছে। আৰু এইফালে দেখিছেনে মোৰ 52 হৈছে। মই ভবা নাছিলোঁ ইমান ওজন আছোঁ মোৰ। গাইজ হেল্থ চেণ্টাৰৰ পৰা এতিয়া ওলাই গৈ আছোঁ। এতিয়া চিধাই দিওহাটলৈ যাওঁ, তাৰপিছত গিফ্ট কিনি কেনে লগৰজনীৰ ৰুমলৈ গৈ আছোঁ। তো সেই গাইজ ফাইনেলি আমি দিওহাট পালোহি আৰু এখন দোকানত সোমালোঁ। ইয়াত দেখিছে বস্তুবোৰ বহুত ধুনীয়া ধুনীয়া গিফ্ট আছে, কোনটো লওঁ কোনটো নলওঁ লাগিছে, আৰু ইয়াত বহুত বেছি দামো হয়। তো সেই গাইজ ইয়াৰ পৰাই সৰু সুৰা বস্তু এটা লৈ ল'লোঁ, আৰু লগৰজনীৰ কাৰণে বেছি পইচাও নাই, কম বাজেটৰ বস্তু এটা লৈ ইয়াৰ পৰা ওলাই যাওঁ। তেনেহ'লে এতিয়া অটত যাব লাগিব যিহেতু। সেই গাইজ দিওহাটৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া লগৰজনীৰ ৰুমলৈ গৈ আছোঁ। অটত উঠি যাব লাগিব, অকণমান দূৰ হয়, 10 টকা ভাড়া লয়। আৰু আমি এতিয়া গৈ আছোঁ। তেনেহ'লে সেই গাইজ তিনিজনী আমি অটত বহি ল'লোঁ। তেনেহ'লে বলক এতিয়া লগৰজনীৰ ৰুমলৈ গৈ থাকোঁ। সেই চেয়া দেখিছে আমাক আগবাঢ়ি আহিছে জ্যোতিকাই, আৰু এতিয়া ৰুমলৈ গৈ লওঁ, ইয়াত বহুত বেছি আন্ধাৰ দেখি নাপাব। সেই গাইজ লগৰজনী ৰুমত পালোহি, আৰু এয়া দেখিছে লগৰ কেইজনী বহি আছে, আৰু এয়া আমাৰ বাৰ্থডে কাল আইনা চাই আছে দেখিছে। আৰু ইফালে আমাক কেক খাবলৈ দিছে, আৰু এইফালে আমাৰ লিপিকাই পুৰা পাৰ্টি খাই মানে একদম অৱস্থা নোহোৱা হৈছে তাই। আৰু এইফালে লগৰ তাইৰ, আৰু এইফালে মই অনা লগৰ কেইজনী। তো সেই গাইজ ফাইনেলি আমি লগৰজনীৰ ৰুমত পালোহি, আৰু এনেদৰে আমি বহুত সময় কথা পাতিলোঁ লগৰ কেইজনীয়ে, গোটেইকেইজনী একেলগে বহি। আৰু মই গিফ্টটো তাইক আগতীয়াকৈ দি দিলোঁ, আপোনালোকক নেদেখালোঁ। আৰু আমি এতিয়া কেক চেক খাই লগৰজনীয়ে ইয়াত দেখিছেনে আমাৰ বাৰ্থডে গালে কাম কৰি আছে, অকণমান খানা পিনা ৰেডি কৰি আছে। এতিয়া আপোনালোকে দেখিছে জোনমণি ঔটেঙা কাটি আছে। আমি আজি বহুত স্পেচিয়েল এটা ডিছ বনাম, যোনটো ঔটেঙা উইথ চিকেন। মই আজি ফাৰ্ষ্ট খাম, বাকী নাজানো কোনে কেনেকৈ খাব। আৰু এইবোৰ বস্তু প্ৰিপাৰেশ্যন অলমষ্ট হৈ গ'ল। আৰু এয়া জোনমণি উল্টাকৈ পিন্ধিছে কেলে কৈ দে, ৰিজনটো ক। ৰিজনটো হৈছে ঔটেঙা নাখালে আঠা লাগে, তো সেইকাৰণে উল্টাকৈ পিন্ধি লৈছোঁ। গাইজ শিকিব দেই। লগৰ কেইজনী দোকানৰ পৰা কিবা বস্তু আনিবলৈ গৈছে, আৰু সেইকাৰণে মই অকণমান সহায় কৰি দি আছোঁ, বস্তুবোৰ কাটি মেলি ৰেডি কৰি আছোঁ। তাৰপিছত তাই অহাৰ পিছত আমাৰ নীনাই বনাব চাগে, হয়নে নীনা? জানো দেই, মই নতুন ৰেচিপি সেইবোৰ নেজানো দেই গাইজ। তেনেহ'লে লগৰ কেইজনীয়ে বনাব। এয়া চাওক, আলু ঔটেঙা একদম ৰেডি, আৰু এইফালে পিঁয়াজ এণ্ড চিলি। তো সেই গাইজ এতিয়া আমি বহি আছোঁ গোটেই কেইজনী। এয়া দেখিছে এইফালে আমাৰ বাৰ্থডে গাৰ্ল, আৰু এইফালে আমাৰ লিপিকা, এয়া দেখিছে। আৰু খানা পিনা বনাই আছে লগৰ এজনীয়ে। এইফালে আমাৰ বাইদেউ কেইজনী ফটো উঠি আছে। এইফালে আমাৰ লিপিকা দেখিছে, তাই বহুত ধুনীয়া হৈ গৈছে আজিকালি। তো সেই গাইজ এতিয়া আমাৰ খানা পিনা ৰেডি হৈ গ'ল, আৰু এইফালে দেখিছে আমি সকলোৱে তলতে বহি খাম এতিয়া। আৰু এইফালে লগৰজনী তাই ৰেডি কৰিলে ধুনীয়াকৈ। এয়া দেখিছে ঔটেঙাৰ লগত বনাইছে। তো সেই গাইজ এইফালে আমাৰ বিলাই মেলি হৈ গৈছে, আৰু বহি লৈছোঁ ধুনীয়াকৈ খাবৰ কাৰণে। এইফালে দেখিছে আমাৰ। সেই গাইজ এতিয়া খোৱা বোৱা কৰি উঠিলোঁ, আৰু আমাৰ যিহেতু 9:45 ইন টাইম আছে, সেইকাৰণে আৰু এতিয়া 9:30মান হ'ল, আমি সোনকালে যাব লাগিব। সেইকাৰণে লগে লগে খাই বৈ যাব ওলাইছোঁ। আৰু এইফালে আমাৰ জ্যোতিকা এয়া কাম লাগি আছে দেখিছে। জ্যোতিকা এইফালে চাই দিয়া অকণমান। আৰু এয়া ওলাই যাওঁ, আৰু জ্যোতিকাক বহুত বেছি ধন্যবাদ জনাইছোঁ। আৰু লিপিকা বাই বাই, আৰু তৃষ্ণা বাই বাই। চব্জি বনাই দিয়ে। তাই তৃষ্ণাই বহুত ধুনীয়া চব্জি বনালে, খাই বহুত বেছি ভাল লাগিলে। আৰু এতিয়া ওলাই যাওঁ।